নমস্কাৰ বন্ধু বান্ধৱীসকল, মোৰ অন্য এটা ভিডিঅ'লৈ আপোনালোক সকলোলৈকে স্বাগতম। আজি পিছে মনটো খুব ভাল লাগি আছে। কিয় জানেনে? মই আজি মাহঁতৰ ঘৰত যাম। বিহুৰ পিছৰ পৰা মাহঁতৰ ঘৰত যোৱা হোৱাই নাই। গতিকে মাহঁতৰ ঘৰত যাম বাবে কেইবিধমান বস্তু মই লৈ ল'লোঁ। ইফালে আছিলে ভেন্দি, পটল, এয়া আছিলে ঘৰতে লগা পাণ, আৰু ইফালে ল'লোঁ ডিম, মিঠাই, ছজনা, ৰঙা আলু, বিলাহী, পাতিলাও। এনেদৰে কেইবিধমান বস্তু মাহঁতৰ ঘৰৰ বাবে লৈলোঁ। এই সকলোবোৰ বস্তু মই সামৰি সুতৰি লোৱাৰ পিছতে মই মোৰ ভাতৰ যোগাৰ কৰিলোঁ। এয়া আজি দুপৰীয়া সাজত আছিলে দালি, ৰঙা আলু, বুট, মটৰ ভাজিলোঁ, আৰু আনফালে আছিলে এয়া বিলাহী চাটনি, বুটৰ সৈতে কৰিলোঁ, আৰু আনফালে এয়া নিমখ, জলকীয়া, নেমু, লগততো পানী লাগিবই নহয় জানো। আৰু ভাত সাজ খোৱাৰ পিছতে মোৰ বাচন বৰ্তনখিনি ধুই হোৱাৰ পিছতে মই মোৰ আৰু হাজবেণ্ডৰ বাবে কেইযোৰমান কাপোৰ ভৰাই ল'লোঁ, কাৰণ মই মাহঁতৰ ঘৰত দুদিনৰ বাবে থাকাকৈ যাম। আৰু এয়া ওলাই হৈ গ'ল ৰেডি। অৱশ্যে মাহঁতৰ ঘৰ বেছি দূৰত নহয়, 15 মিনিটৰ বাট। আৰু মই এয়া মাহঁতৰ ঘৰ গৈ পাই গ'লোঁগৈ। মই যাম বুলি দেখিছেনে, মায়ে ৰখিয়ে আছে। আৰু গৈ পেলাই এয়া মাক মোনাটো দিলোঁ, আৰু মায়ে এয়া গোটেই বস্তুবোৰ উলিয়ালে। মায়ে কৈছে যে ইমান বস্তু কিয় আনিব লাগে, কিন্তু মনটোৱে নকয় ন, কাৰণ মাহঁতৰ ঘৰত ইমান দিনৰ মূৰত গৈছোঁ, সেইটো কাৰণে গোটেই মোনা ভৰাই লৈ গৈছোঁ। আজিলৈ বা নেক্সট ভিডিঅ'ত লগ পাই আছোঁ।